গুড মৰ্ণিং। ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুখত এখন তামোল ভৰাই লৈ চুবাই এফালে যাবলৈ সাজু হৈছোঁ। কেনি যাম, ক'ত যাম কৈ আছোঁ বাৰু। ইমান ওচৰ নহয়, অলপ দূৰত। একদম তামোল মকৰা ঠিকছে পাই লৈছোঁ। ৰাস্তাটো যিহেতু ৰাস্তা বহুত দূৰ, সেইকাৰণে এতিয়াই খাই লৈছোঁ। আকৌ ৰাস্তাত নৰওঁ আৰু তেতিয়া। বতৰটো বৰ ভাল নহয়, সেইকাৰণে সোনকালে ওলাইছোঁ। ঘূৰি আহিব লাগিব। এইফালে গৈ আছোঁ, গৈ এডোখৰ ক'ৰ পাইছোঁগৈ, পিঠাগুটি পাইছোঁ। পিঠাগুটি এই মোৰ দুকাষে দুখন বাগান দেখিছে নহয়, দুইখন বাগানতে অলপ দিনৰ আগত শিল পৰি একদম সকলো পাত নষ্ট কৰি দিছিলে। এতিয়া আকৌ পোখা মেলিছে। এতিয়া অলপ এই দুই কাষে বাগান দেখিছেনে বাৰু? তলৰ পাতবোৰ এতিয়াও ক'লা পৰি আছে। সেয়া কি যে ৰূপ, চব এফালৰ পৰা ধ্বংস কৰি নিছে, মুখা মাৰি দিছে। এতিয়া যেনে তেনে কুঁৱলী মাৰি আছে বাৰু দেই। এইখন কি বাগান হয় মই ইমান নাজানো বাৰু। আমি গৈ আছোঁ লেঙেৰিলৈ। এতিয়া এডোখৰ কি বামুণবাৰী পাৰ হৈছোঁ। 1 ঘণ্টা হ'ল অহা বাইকত, এতিয়ালৈকে পোৱাহি নাই। ৰাস্তাতে ইমান ডাঙৰ বৰষুণ দিলে, ৰৈ দিবলগীয়া হ'ল। এতিয়া আকৌ আহি এইডোখৰত কি হৈছে, একদম ৰ'দ ওলাইছে। ইয়াত আহি পিনে ৰ'দ ওলাইছে। অকণমান ভাল লাগিছে, গোটেই অলপ তিতি গ'লোঁ। এতিয়া শুকাই যাম। গৈ লগ পাই আছোঁ দেই। এয়া আহি পালোহি বামুণবাৰী। ইয়াতে বৰষুণত তিতাৰ কাৰণে অলপ ঠাণ্ডা লাগিলে, সেইকাৰণে চাহ একাপ খাই গাটো অকণমান গৰম কৰি লওঁ বুলি ভাবিলোঁ। এই ৱালত চাওকচোন, ইমান ধুনীয়াকৈ ৰংঘৰ কাৰেংঘৰ আঁকি থৈছে। দেখিয়ে ভাল লাগিছে, আমাৰ অসমীয়া কীৰ্তিচিহ্ন। আমি আহি পালোহি এই কছাৰী সম্প্ৰদায়ৰ মানুহ এঘৰত বিয়া খাবলৈ আহিছিলোঁ। মোৰ লগৰ সখী হয়। সেই সখী দেউৰীয়েকৰ জীয়েকৰ আমি বিয়া খাবলৈ আহিছিলোঁ। বিয়া হৈ পালোহি। আহি পিনে চাহ খালোঁ, জলপান দিলে, জলপান খালোঁ। জলপান খাই অকণমান এইফালে ওলাই আহিছোঁ। সেইটো মথাউৰি, এই মথাউৰিটো ইটো পাৰে সখী ঘৰ, আমি আছোঁ এইপাৰে। এনেই অকণমান ওলাই আহিছোঁ। ইয়াত চব পৰিৱেশ। আহোঁতে তিতি আহিলোঁ। এতিয়া দেখিছেনে বাৰু, একদম বতৰ ইমানেই ৰ'দ দিছে, ভাল লাগিছে। বিয়া ঘৰৰ বৰষুণ দিলে বৰ কষ্ট হয় ঘৰৰ মানুহখিনিয়ে, কাম বন কৰা কিবাকিবি লৈ। এতিয়া ৰ'দটো দিছে, অকণমান শুকাইছে যে ৰাস্তা পদূলিবোৰ, সেইকাৰণে ভাল লাগিছে। অহা নাই এনেকুৱা কছাৰী সম্প্ৰদায়, মানে যিকোনো বেলেগ মানুহৰ ঘৰৰ বিয়া খাবলৈ আহি পোৱা নাই। এইবাৰে প্ৰথম আহিছোঁ। এওঁলোকে নিমন্ত্ৰণ দিলে, নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে আহিলোঁ। আহি মেলি কিমান দেৰি হয় চাওঁ। এতিয়া খোৱা নাই একো, জলপানহে খাইছোঁ। খাই মেলি আজৰি হৈ মেলি অলপ দেৰি থাকি যামগৈ আৰু। যথেষ্ট দূৰ। আহোঁতে কিমান 3 কিলোমিটাৰছমান হৈছে আহোঁতে, আৰু আকৌ যাবলৈতো আছে। আৰু কিমান দেৰি হয় ঠিকনা নাই। সেইকাৰণে অলপ সোনকালে ওলাই দিব লাগিব এবাৰ, নহ'লে বহুত দেৰি হ'ব। সেইকাৰণে